ৰাতুল অলপ অনুভৱ কৰি ভাই অলপ অনুভৱটো কেনেকুৱা লাগিল চাকৰি পাৰ অনুভৱটো মজা লাগিছে ন ভাল লাগিছে কেনেকুৱা ধৰ আৰু ভাল লাগছে বহুত মানুহ বহুত দিন বহুত মানুহ কিন্তু এটাই বেয়া পালো ইমান হাগা ধৰিছিলে লেট্ৰিন গৈছিলো অৱস্থাই বেয়া ইন্টাৰভিউ দিয়া জুবাই ফালৰ পৰা একেলগে লেট্ৰিনৰ অনুভৱটো মজা লাগছে মজা অলপ এক্সপ্লেইন কৰ ধৰ কেনেকুৱা কি হ'ল আৰম্ভণিৰ পৰা কিমান কষ্ট কৰিলি বা কেনেকুৱা ক'ত কেনেকুৱা সফল হ'ল সেইবিলাক আৰু আমি ডাঙৰ কেইটা আছে বহুত দৰ্শকে চাই আছে না লাইভ হৈ আছে না বৰ্তমান এই অলপ চাৰ লাইভ কৰিতে আহে নহয় এতিয়া কওঁ অনুভৱ কেনেকুৱা লাগিল বহুত ভাল লাগিছে বহুত দিনৰ কষ্টৰ ফলত সফলতা অৰ্জন কৰিছো ভাল লাগিছে না ভাল লাগিছে So guys, এতিয়া আমি গৈ আছো নিচহৰা স্কুলত আমাৰ লগৰ ল'ৰা দুজনে চাকৰি পালা সিহঁতৰ তোৰ ফালৰ পৰা অনুভৱ কেনেকুৱা ধৰ মোৰ লগৰ বহুত পাইছে এতিয়া ক'ব গ'লে গাড়ীটো বন্ধ কৰ তোৰ গাড়ী আছে বুলি তো চলাবি কথা নহয় বন্ধ কৰ তাৰ গাড়ী নহয়তো एक्टिवा तूने बहुत लेवल दिसे बे तारे गाड़ी हो क्या क्या बोला तूने ये पहले क्या बोला অলপ দাঁড়াই গাড়ী हो 50 बार बोल रहे हैं पढ़ने निकले वाले এই কৰ এক্সপ্লেইন কৰ ভালে লাগিছে মই পাৰ্টি বা কিবা হলে মই 200 টকা খুজিম ভাই আমাৰ পইচা কমি গ'ল আৰু বিহুৰ সময়ত পূজাৰ সময়ত কেনেকুৱা লৈ আহিলে ন আৰু বিয়াৰ মোক আজি দুটা খোৱা বুলি समझ रहे हो ना হয় ইতাৰ লগৰ ল'ৰা যে আমাৰ ধৰ চাকৰি পালা ধৰ তোৰ ভাল তোৰ মই ব্ৰাদাৰ 10000 টকা এই গাড়ী আছে এই আমাৰ লাইনমেন গাড়ী আহি আছে নাকি ন আমি নাপানং বলম কি ভাই দি খাই আপুনি অলপ অনুভৱ এক্সপ্লেইন কৰি দিছে সিহঁতৰ অনুভৱ কেনেকুৱা একদম অনুভৱ কি কম 100% মানে কি ক'ব আৰু এতিয়া ক'ব নোৱাৰা ভাষা নাই এতিয়া ধৰ এতিয়া ধৰ মই যে ধৰ নাপালো ধৰ 2 নম্বৰ বা 3 নম্বৰৰ কাৰণে তাৰ মোৰ কেনেকুৱা অনুভৱ ধৰ মই এটা নকওঁ তোৰ ফালৰ পৰা জানিব বিচাৰিছো মোৰ মনত কেনেকুৱা ধৰণৰ জুই জ্বলাইছে ধৰ সেই জুইটো মানে তোৰ মুখৰ পৰা শুনিব বিচাৰিছো মানে মেটো চেষ্টা কৰিছিল বহুত চেষ্টা কৰিছিল বহুত এতিয়া মানে হাৰ মানা নাই দিয়কচোন মেটো আছে এতিয়াও আছে আৰু চেষ্টা কৰি থাকিব পিছলৈও ভাবিছে 2 নম্বৰৰ কাৰণে এনেকুৱা হ'ল আৰু পিছলৈ যদি সেই 2 নম্বৰ উঠাই দিব পাৰে আকৌ বেছি আকৌ ভাল নম্বৰ ये बड़ी अच्छी बात कही आप দাদা এতিয়া তোৰ যে বেয়া হ'ল ধৰ তাৰ অনুভৱ কেনেকুৱা তোৰ বেয়া হোৱাৰ অনুভৱ কেনেকুৱা বেলেগে ধৰ ভাল হোৱাৰ অনুভৱটো বেলেগ মানে মোৰ মানে নিজৰ লোকবিলাক দেখি মানে এনেকা মানে দুখ লাগিছে হা মই সিহঁতৰ লগত একেলগে কষ্ট কৰিছিলো হয় না ধৰ আজি মই সাকসেসফুল নহলো বেটাৰ কিন্তু নেক্সট টাইম আকৌ প্ৰিপেয়াৰ কৰিম হয় না তাতে সাকসেসফুল হ'ম সেইটো কাৰণে আশা থাকিলে ধৰ এতিয়া আমি বেয়া পোৱা নাই নাকি দুজন হলেও গৈছে হয় না দুজন গৈছে একে গেঙৰ মানুহ আছিলো হয় এতিয়া আজি সাকসেসফুল নহলো একো নাই নেক্সট টাইম ধৰ চেষ্টা কৰিম পৰীক্ষাত ফাৰ্ষ্ট ফেল আছে না ফাৰ্ষ্ট ফেল হেতুৱে মানে ধৰ এখন যুদ্ধত হাৰা বা জিকাটো হেতু আছে বা ধৰ আমি যুদ্ধ কৰিলো বুলি ধৰ জিতিবাই লাগিব সেইটো কথা নহয় কিন্তু কোচিছ কৰিছিলো হয় না চেষ্টা কৰিছিলো আমাৰ হেৰি হ'ল ধৰিতা আমাক গাঁৱৰ ফালৰ পৰা বহুত সাপোৰ্ট কৰিছে ধৰ আমি আমাৰ বেয়া হৈছে যদিও গাঁৱৰ মানুহ কৈছে দে ধৰ চেষ্টা কেতিয়াও ধৰ নিৰিবি চেষ্টা সদায় কৰ ধৰ আগলৈ আগুৱাই যা আজি নহ'ল কালি নহ'ল বা পৰহি হ'ব সেনেকুৱা চিষ্টেমৰ গাঁৱৰ মানুহৰ পৰা বহুত ধৰণৰ সেনেকুৱা ভাল আমি মন্তব্য পাইছো তাৰ কাৰণে বহুত ভাল লাগিছে নিজকে মানে সেইটো যে উৎসাহটো দিছে উৎসাহ দিয়াৰ কাৰণে বহুত ধন্যবাদ মানে আমাৰ নিচহৰা গাঁৱৰ ফালৰ পৰা বহুত ধন্যবাদ আমি নাপালে কি হ'ল আমি পুৱা ধৰ আমিও এটা কেণ্ডিডেট হয় না সেইটোৱে সেইটো কাৰণে যদি তোৰ লগত হলা হয় সেনেকুৱা ধৰ হলা হয় তোৰ অনুভৱটো কেনেকুৱা হলা হয় ধৰ দুইটাই খালে মোৰ নিচা লাগি মোৰ সেই ফিলিং গুচি যায় প্ৰেম কৰা ফিলিঙে গুচি যায় হয় এতিয়া মই এইটো চাকৰিৰ ফিলিংটো মই কেনেকে বুজি পাম बड़ा हरामी हो बेटा
অনুভৱ কেনেকুৱা অনুভৱ কেনেকুৱা এতিয়া তোমালোকে যিহেতু আশা কৰি কষ্ট কৰিছিলে সেইটো ধৰ সফল নহ'ল সফল নহ'ল বুলিয়ে যে আশা এৰি দিবি সেইটো নহয় নেক্সট টাইমলৈকে নিশ্চয় চেষ্টা কৰিব সেইটোৱে বিচাৰোঁ আৰু থেংক ইউ যিকেইটা পালে সেইকেইটাতো গাঁৱৰে একো নাই বেয়া পাব লগা দৰকাৰ নাই ये बड़ी अच्छी बात कही आप ঐ ভাই ক'ত যা ৰচোন ৰ ঐ ভাই ক'ত যা স্কুল ঘৰত তই কি কৰিব যাবি স্কুল ঘৰত ৰচোন ৰ তই স্কুল ঘৰত কি কৰিব যাবি নাচাৰি হাচল কৰিবা তহঁতক কোনে নাচা শিকায় খালাই মামাই ইতা তই কোনটো গানত নাচি আছ মন হীৰা দৈ ৰচোন ৰ এবাৰ ৰখিকে নাচি দিছো নে কেনেকুৱা নাচ মন হীৰা দৈটো দে একো নহয় দে নাচি দি লাজ কৰিব নালাগে দে দে মই গাই দিম গানটো দে দে এবাৰ তই এবাৰ গানটো মই গাই দিম তই নাচি দিবি দে এক লাইন দে মই জানো তো ভাই মন হীৰা দৈ গানটো গাবা মই জানো তই এবাৰ জাষ্ট দে তই ৰখাম তই ভাই লাজ কৰিব নালাগে ভাই অ ভাই দে না তই বহুত ভাই বেয়া লাগিব বে দে ভাই দে এবাৰ নাচি দি ইউটিউব লাইভ চাই আছে মানে লাইভ চাই তই নাচি দিলে বহুত ভাল পাব দে মন হীৰা যদি এবাৰ নাচি দিবি ভাই দে স্কুল ঘৰতে যাম তই নাচি স্কুল ঘৰত নহয় আমি কালি স্কুল যাম দে নাচো দে এবাৰ নাচো নহয় এবাৰ নাচি দি মন হীৰা দৈটো এইটো বুঢ়া গাভৰু চলিছে মন হীৰা এবাৰ নাচি দি বুঢ়া গাভৰু চলিছে এই আমাৰ গাঁৱৰ মামা হয় বিকাশ কাঠাৰ ইটাই ধৰ সি অলপ অনুভৱ ক'ব মোৰ বিষয়ে অলপ অনুভৱ এক্সপ্লেইন কৰিব আমাৰে ডেকা ল'ৰা গাঁৱৰে ডেকা ল'ৰা যুৱ হিচাপে চবেও কিবা এটা নিযুক্তি লাভ কৰিলে বেছি ভাল বুলি নিজকে মানে কিবা এটা নিয়োজিত হ'ব বিচাৰিলে হ'ব পাৰিলে বেছি ভাল বুলি নিজকে ভাবে ভৱিষ্যতত নিজৰ উন্নতি হ'ব বুলি যে তো সফল হ'ব পৰা নাই হ'লেও সময় আছে আশা এটা আছে আগন্তুক সময়লৈ চেষ্টাটো থাকিব লাগিব হাৰি গ'লেতো এবাৰ দুবাৰতে চেষ্টা কৰি হাৰি গ'লেতো নহ'ব পালেও নাপালেও সময় থকালৈ কি বোলে আপুনি চেষ্টাটো কৰি থাকিব লাগিব হ'লে আৰু জীৱনটোতো আৰু কিবা এটা কাম কৰিতো খাবই লাগিব চাকৰি নাপালেও ধৰ কিবা এটা খাব লাগিব এটা খাই কৰি থাকিব লাগিব হ'লেও যিখিনি সময়লৈ মানে আশা এটা আছে সেইটো আশাটো লৈ মানে চেষ্টা কৰি থকাটো ভাল বহুত বহুত ধন্যবাদ এইখিনি ধৰ জনোৱাৰ কাৰণে বহুত ভাল লাগিল চেষ্টা সদায় চলি থাকিব